নমস্কাৰ আজি কেইজনমান ধুনীয়া ধুনীয়া মেখেলা চাদৰ লৈ আহিছোঁ বহুত দিন ভিডিঅ' দিব পৰা নাই গা বেয়া আছিল সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আজি লৈ আহিছোঁ কেইজনমান মিক্স কৰি প্ৰথমতে দেখাও এইযোৰ ডিজিটেল প্ৰিণ্টৰ মেখেলা চাদৰ লিলেন কটনৰ এখন চক মেখেলা পিংক আৰু হোৱাইটৰ কম্বিনেশ্যন এখন মেখেলা এইখন হ'ব চাদৰ গৰমত পিন্ধিবলৈ আৰাম হয় বহুতেই পিন্ধে বহুতে লয় জানেই আপোনালোকে প্ৰাইজ আহিব অনলি 350 350 টকাত ল'ব পাৰিব এইবিলাক চাওক কালাৰ বহুত আছে দোকানত আহিলে চাই ল'ব পাৰিব বেছি দেখাই নাথাকোঁ ভিডিঅ'টো দীঘল হৈ যায় বহুত কালাৰ বহুত আছে 350ত ল'ব পাৰিব এইযোৰ চক কেঁচা পাট কটনৰ জোৰা একদম আঁঠুৰ ওপৰলৈকে কাম থাকিব কালাৰটো খুব ধুনীয়া এইখন মেখেলা হ'ব এইখন হ'ব চাদৰ এইখিনি আহিব সাইডৰ পাৰি ল'ব পাৰিব 2700 টকাত 2700 আৰু এইযোৰ চক টচ কটনৰ জোৰা এখন দেখাই লওঁ আগতে বেবি পিংক হয় কালাৰটো এইখন চক মেখেলা ধুনীয়াকৈ সূতাৰ ফুলৰ কাম কৰা আছে ৰেড আৰু ইয়েলোৰে এখন মেখেলা হ'ব এইখিনি সাইডৰ পাৰি চাদৰ চাদৰখন হ'ব 1500ত ল'ব পাৰিব 1500 টকা এইযোৰ আহিব হোৱাইটত কেঁচা পাট কটনৰ হয় এইযোৰ ৰ'জ ডিজাইনটো এইখন চাদৰখন হ'ব এইখন হ'ব মেখেলা এইটো ব্লাউজৰ পিচটো হ'ব এনেকৈ এটা পটি দিয়া থাকিব এইখিনি আহিব সাইডৰ পাৰি 2700ত ল'ব পাৰিব 2700 টকাত হাতে বোৱা কেঁচা পাট কটনৰ জোৰা হয়
এইযোৰ চাওক মাছৰাইজৰ জৰা হয়, মাছৰাইজ কটনৰ। এইখন মেখেলা হ'ব, কালাৰটো খুব ধুনীয়া। এইখন মেখেলা, এইখন হ'ব চাদাৰ। চাদৰখনত দুটা লাইন এনেকৈ ডাঙৰকৈ কৰা আছে বুটা, আৰু গোটেই গাটোত সৰু সৰুকৈ বুটা কৰা আছে। ব্লাউজ পিচ চাইড পাৰি থাকিব, খুব ধুনীয়া একদম আৰাম মাছৰাইজৰ কাপোৰ হয়। ল'ব পাৰিব মাত্ৰ 1650, 1650 টকাত ল'ব পাৰিব। এইযোৰ চাওক মেচিন মেড কেঁচাপাত কটনৰ যোৰা হয়। আগতে দেখাইছোৱে এইকেইযোৰ, বহুত মানে বহুতে লয় এইকেইযোৰ। কালাৰ বহুত পাই যাব ইয়াত, ধুনীয়া মগৰ মগৰ ডিজাইনত আছে, হেভিকৈ কাম কৰা আছে। এইটো আহিব ব্লাউজৰ পিচ, ধুনীয়াকৈ এক লাইন বুটা দিয়া আছে। এটা আহিব সাইডৰ পাৰে। আৰু এইখন চাদৰখন হ'ব একেবাৰে অফাৰ প্ৰাইজত ৰাখিছোঁ 1100 টকা, সৰি 1000 হৈ গৈছিলে, 1100 টকা। ইয়াৰে বহুত কালাৰ পাই যাব। এইকেইযোৰো দেখাইছোঁ আগতে মই, আকৌ আহিছে। মেচিন মেড হয়, কটন টচ মেখেলা হ'ব। এইখন হ'ব মেখেলা। এইটো হ'ব ব্লাউজ পিচ। মেখেলাখন ব্ৰকেট হয় আৰু চাদৰখন একেবাৰে উকা হয়। এলাইন এনেকৈ এক লাইন থাকিব বুটা, আৰু এইখিনি হ'ব সাইডৰ পাৰি। খুব ধুনীয়া, ৰেডি কৰি ল'লে বহুত ধুনীয়া লাগে। পিয়ৰ টচৰ নিচিনা একেবাৰে লুক আহে। আচলতে এইটো ডিজাইন পিয়ৰ টচৰে হয়। 900ত ল'ব পাৰিব এইযোৰ। এইযোৰ কেঁচাপাত, হাতে বোৱা কেঁচাপাত কটন। এইযোৰ চাই লওক, এইযোৰ বগলী ডিজাইনত। জানেই আপোনালোকে চাই, এইবিলাক বহুতে দেখাই থাকে। এইবোৰ বগলী ডিজাইনত ধুনীয়াকৈ কাম কৰা আছে। ৰেড আৰু ব্লেকৰ কাম কৰা আছে। কালাৰটো হ'ব এইটো মুগা, ধুনীয়া কালাৰটো। এইটো হ'ব ব্লাউজৰ পিচ। আহল বহল হ'ব একেবাৰে, চাদৰো বহুত মানে শকত আপত মহিলাও পিন্ধিব পাৰিব এইবিলাক। এইখন চাদৰ গোটেই গাটোত এনেকুৱা কাম কৰা আছে, সৰু সৰু বুটাৰে। প্ৰাইজ আহিব 2700, 2700 টকা। আৰু এইটো চাই লওক, এইবিলাক আগতে দেখুৱা নাই। এইটো একেবাৰে ব্ৰাইট য়েলো হয়, এইটো পদ্মিনীৰ হয়। এইটো এখন চাদৰখন, মেখেলা চাদৰ একে লগতে আছে।
এইখন মেখেলাখন হ'ব অফাৰ প্ৰাইজত ৰাখিছোঁ 1000 টকাত ল'ব পাৰিব 1000 টকাতে ল'ব পাৰিব এইটো আৰু এইটো এটা চাওক ব্লু ডাৰ্ক ব্লু একেবাৰে চাদৰ হ'ব গাটোত এনেকৈ বুটা দিয়া আছে মেখেলাখনো আছে ইয়াতে এইখন হ'ব মেখেলা সেম প্ৰাইস 1000 টকাত ল'ব পাৰিব এইযোৰ চাওক ধুনীয়া ৰঙা এইযোৰ ৰেড কালাৰত আছে পদ্মিনীৰ হয় গাটোত এনেকৈ বুটা দিয়া আছে মেখেলা চাদৰ ব্লাউজ পিস সবে থাকিব কোনোবাই যদি ভালকৈ ব্লাউজ পিস চাব বিচাৰে পটি চাব বিচাৰে মোক হোৱাটসঅ্যাপ কৰিব ভালকৈ ফটো পঠাই দিম 1000 টকাতে ল'ব পাৰিব এইটো জোৰা ইয়াৰে এইটো এটা ভাল কোৱালিটিৰ হয় এইটা ভরে থক এখন চাদৰ গাটোত এনেকৈ বুটাৰ কাম কৰা আছে খুব ধুনীয়া ৰঙা এইটো ৰঙাটো ইমান ধুনীয়া ৰঙা মেখেলা চাদৰ ব্লাউজ পিস সব থাকিব এইটো 1600 টকাত ল'ব পাৰিব এইটো এটা সব হোয়াইটত কেস বসা ডিজাইনৰ ষ্টেপল কটনৰ হয় এইটো এখন মেখেলা এখন হ'ব চাদৰ কাটো তেনেকৈ সৰু সৰুকৈ বুটা দিয়া থাকিব ইয়েলো আৰু ব্লু ডিজাইনটো চাই লওক 1100 ত ল'ব পাৰিব 1100 টকাত সবে অফাৰ প্ৰাইজত ৰাখিছো আকৌ এইটো এটা সব কালাৰ এইটো ৰেড আৰু ইয়েলো এখন মেখেলা ষ্টেপল কটন হয় মেটেৰিয়েলটো এইটো এখন আহিব চাদৰ এইটো আহিব হোয়াইটত এখন চাদৰ ফিক্স পাৰেৰ কাম কৰা আছে এখন হ'ব মেখেলা মেখেলাখনো হেভি গৈ আছে একেবাৰে বহুত কালাৰ আছে ইয়াৰে 950 ত ল'ব পাৰিব এইটো ব্ল্যাক কালাৰ চাওক আৰু বহুত কালাৰ আছে $950 ত ল'ব পাৰিব
ধন্যবাদ চাব ভিডিঅ'টো সকলোৱে